Hi, myself ZENARUL. You are watching PCB. और चैनल नतुन हले चैनल सबसक्राइब करिब। आमी यात हेडिंग दिसु कि ডি গোষ্ঠীৰ মৌলৰ ধৰ্মসমূহ ক্যাৰেক্টাৰিষ্টিক্স অফ ডি ব্লক এলিমেন্টস। তো ইয়াৰ আগত আমি কি হয় ডি গোষ্ঠীৰ মৌলৰ ডেফিনেশন পঢ়িছিলো, ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস পঢ়িছিলো। তো আজি আমি কি পঢ়িম এই ভিডিঅ'ত যে ডি গোষ্ঠীৰ মৌলৰ ধৰ্মসমূহ কি কি ইয়াৰ ধৰ্ম থাকিব পাৰে, যেবিলাক ভৌতিক ধৰ্ম হয় আমাৰ না। তো ইয়াৰ পিছত আমি ইয়াৰ ৰাসায়নিক ধৰ্ম পঢ়িব লাগিব, মানে ডি গোষ্ঠীৰ মৌলবিলাক কাৰ কাৰ লগত বিক্ৰিয়া কৰি কি কি যৌগ সৃষ্টি কৰিব পাৰে এইবিলাক আমাক পঢ়িব লাগিব। তো প্ৰথমে আমি কি ডি গোষ্ঠীৰ মৌলৰ ধৰ্মসমূহ জানি লওঁ, যেটো ভৌতিক ধৰ্ম হয়। তো প্ৰথম কথা কি হল আমাৰ এই ডি গোষ্ঠীৰ যিবিলাক মৌল আছে প্ৰায়বোৰ মৌলয়ে কি কৰে আমাৰ ৰঙীন আয়ন সৃষ্টি কৰিব পাৰে, মানে এইবিলাক ইলেক্ট্ৰন ত্যাগ কৰি যিবিলাক আয়ন সৃষ্টি হয় এই আয়নবিলাক বেলেগ মৌলৰ লগত লগ লাগি যৌগ সৃষ্টি কৰে। এই যৌগবিলাকো আমাৰ কি হয় ৰঙীন হ'ব পায়। তো গতিকে আমি এক নম্বৰ ইহঁতৰ ধৰ্ম দিব পাৰো কি যে ইহঁতে ৰঙীন আয়ন গঠন কৰে, ৰঙীন আয়ন গঠন কৰে, বা আমি ক'ব পাৰি ইহঁতে ৰঙীন যৌগ গঠন কৰে। তেনেকুৱা আমাৰ আৰু এটা শিকাম আমাৰ কি ইহঁতে পৰৱৰ্তী যোজ্যতা দেখুৱায়, ইহঁতে পৰৱৰ্তী যোজ্যতা দেখুৱায়। এতিয়া পৰৱৰ্তী যোজ্যতা মানে কি, পৰৱৰ্তী যোজ্যতা দেখুৱায়। তো পৰৱৰ্তী যোজ্যতা মানে কি হয় আমাৰ যেনেকুৱা আমি আগত পাইছিলোঁ, মানে লয়াৰ ক্লাছ 10তো পাইছোঁ, আমি ফাৰ্ষ্ট ইয়াৰতো পাইছোঁ যে কি হয় মৌলবিলাকৰ কি থাকে আমাৰ যে কেইটাৰ লগত বান্ধনি সৃষ্টি কৰিব পাৰে। বহিৰ্তম কক্ষত যিবিলাক ইলেক্ট্ৰন থাকে এই ইলেক্ট্ৰনবিলাক কেইটাৰ লগত বা কেইটা বান্ধনি সৃষ্টি কৰিব পাৰে, যেকেইটা বান্ধনি সৃষ্টি কৰিব সেইকেইটা তাৰ কি আছিল আমাৰ যোজ্যতা না। আৰু ইলেক্ট্ৰনবিলাক কি কৈছিল যোজ্যতা খলৰ ইলেক্ট্ৰন বুলি কোৱা হৈছিল না। এতিয়া চোৱা এইকেইটাৰ আমাৰ কি হয় যে এটা মৌলৰ কি আমাৰ নিৰ্দিষ্ট যোজ্যতা আছে, যেনেকুৱা সোডিয়াম বুলি ক'লে আমি কি কৈছিলোঁ +1, ক্লোৰিন -1, অক্সিজেন -2, এইবিলাক মৌলৰ কি এটা এটা নিৰ্দিষ্ট যোজ্যতা আছিল। কিন্তু ডি গোষ্ঠীৰ মৌলসমূহৰ কিছুমান আছে এটাতকৈ বেলেগ বেলেগ যোজ্যতা থাকিব পাৰে, মানে বিভিন্ন ধৰণৰ থাকিব পাৰে। আৰু এই বিভিন্ন ধৰণৰ যোজ্যতা থকাৰ কাৰণে ইয়াৰ নাম দিয়া হৈছে কি আমাৰ ইহঁতে পৰৱৰ্তী যোজ্যতা দেখুৱায়। তাৰমানে পৰিৱৰ্তনশীল যোজ্যতাবিলাক কি হয় পৰিৱৰ্তন হ'ব পাৰে। কেনেকৈ হ'ব পাৰে আমি এইবিলাক পিছত ডিছকাছ কৰিম। তাৰপিছত আমাৰ নাম্বাৰ 3 দিলোঁ কি আমি ইহঁতে অনুচুম্বকীয় ধৰ্ম দেখুৱায়, ইহঁতে অনুচুম্বকীয় ধৰ্ম দেখুৱায়। এতিয়া কথা হ'ল অনুচুম্বকীয় মানে কি, যেনেকুৱা আমি প্ৰথম চেপ্টাৰতে পাইছোঁ আমাৰ যে পদাৰ্থৰ কঠিন অৱস্থা আমাৰ 1 নম্বৰ চেপ্টাৰ যে আছিল যে আমি তাত অনুচুম্বকীয় অপচুম্বকীয় এই দুটা ৱাৰ্ড পাইছিলোঁ আমি। অনুচুম্বকীয় মানে কি যিবিলাক পদাৰ্থ চুম্বকৰ দ্বাৰা অলপ পৰিমাণে আকৰ্ষণ হয় তাক আমি কি কওঁ অনুচুম্বকীয় পদাৰ্থ বুলি কওঁ, বা তেতিয়া আমাৰ তেনেকুৱা ধৰ্ম যদি দেখুৱায় তাক আমি কওঁ অনুচুম্বকীয় ধৰ্ম। তাৰ মানে আমি কি ক'ব পাৰি ডি গোষ্ঠীৰ মৌলবিলাক কি হয় আমাৰ চুম্বকৰ দ্বাৰা অলপ পৰিমাণে আকৰ্ষণ হয়। নেক্সট নাম্বাৰ 4 ইহঁতে কি আমাৰ অনুঘটক হিচাপেও কাম কৰে, অনুঘটক হিচাপে কাম কৰে বা প্ৰায় অনুঘটক হিচাপে ইয়াক ব্যৱহাৰ কৰা হয়। অনুঘটক মানে কি, তো এনেকুৱা এটা ৰাসায়নিক পদাৰ্থ যিবিলাক ৰাসায়নিক পদাৰ্থই আমাক কি কৰে ৰাসায়নিক বিক্ৰিয়াৰ এটা গতিবেগ বৃদ্ধি কৰিব পাৰে বা গতিবেগ কমাব পাৰে, কিন্তু বিক্ৰিয়াৰ শেষত ইয়াৰ কোনো পৰিৱৰ্তন নহয়, তেনেকুৱা পদাৰ্থকে আমি কওঁ অনুঘটক বুলি কওঁ। তো এই 4টা ধৰ্ম কোনে দেখে আমাৰ ডি গোষ্ঠীৰ মৌলসমূহ। এতিয়া কথা হ'লে ইহঁতে যে অনুচুম্বকীয় ধৰ্ম দেখায় এইটো কাৰ ওপৰত নিৰ্ভৰ কৰি আমি ক'ব পাৰিম, এইটো নিৰ্ভৰ কৰে আমাৰ ডি অৰবিটেলত থকা অযুগ্ম ইলেক্ট্ৰনৰ ওপৰত। ডি অৰবিটেলত যদি অযুগ্ম ইলেক্ট্ৰন থাকে তেতিয়া তাক আমি কওঁ অনুচুম্বকীয় বুলি ক'ম, আৰু যদি ডি অৰবিটেলত অযুগ্ম ইলেক্ট্ৰন থাকে তেতিয়া আমাৰ কি ৰঙীন আয়ন সৃষ্টি কৰিব পাৰে। তো এই দুটা চৰিত্ৰ আমাৰ মেইনলি কি হয় আমাৰ ডি অৰবিটেলত কি থাকিব লাগিব আমাৰ অযুগ্ম ইলেক্ট্ৰন, ডি অৰবিটেলত অযুগ্ম ইলেক্ট্ৰন। তো ডি অৰবিটেলত যদি আমাৰ অযুগ্ম ইলেক্ট্ৰন থাকে তেনেহ'লে আমাৰ কি হয় ৰঙীন আয়ন সৃষ্টি কৰিব পাৰে, লগতে আমাৰ কি অনুচুম্বকীয় ধৰ্ম দেখুৱায়। আৰু যাৰ ডি অৰবিটেলত অযুগ্ম ইলেক্ট্ৰন থাকে তাকে আমি কি ক'ম সংক্ৰমণশীল মৌল বুলি ক'ম, সংক্ৰমণশীল মৌল। তাৰ মানে আমি কি বলো যে এই কেইটা ধৰ্ম গোটেইকেইটা যদি কোনো আমাৰ ডি গোষ্ঠীৰ মৌল মানি চলে তাকে আমি কি ক'ম সংক্ৰমণশীল মৌল বুলি ক'ম। যদি মানি নচলে বিশেষকৈ আমাৰ
1 নম্বৰ আৰু 3 নম্বৰ ধৰ্মটো মানি নচলে তাক আমি সংক্ৰমণশীল মৌল বুলি নকওঁ। সংক্ৰমণশীল মৌল মানে কি এতিয়া আমি পাম নে সংক্ৰমণশীল মৌল মানে যিবিলাক ৰঙীন আয়ন সৃষ্টি কৰিব পাৰে তাকে আমি কি সংক্ৰমণশীল মৌল বুলি কওঁ। কিন্তু যেতিয়া প্ৰথম দিনা আমি পঢ়িছোঁ ফাৰ্ষ্ট পাৰ্টত তো আমি কাক কাক বাদ দিছিলোঁ জিংক কেডমিয়াম আৰু মাৰ্কাৰীক সংক্ৰমণশীল মৌল বুলি বিবেচনা নকৰিছিলোঁ। যেহেতু ডি গোষ্ঠীত আছে তথাপি বিবেচনা কৰা নাছিলোঁ। কাৰণটো কি কোশ্চিন আহিব পাৰে ভেৰি ভেৰি ইম্পৰ্টেণ্ট কোশ্চিন বহুতবাৰ এক্সামত দিছিল যে জিংক কেডমিয়াম আৰু মাৰ্কাৰীক মানে এজিক সংক্ৰমণশীল মৌল বুলি বিবেচনা কৰা নহয় কিয় ভেৰি ভেৰি ইম্পৰ্টেণ্ট কোশ্চিনটো বহুতবাৰ আমাৰ এক্সামত দিছিল যে জিংক কেডমিয়াম মাৰ্কাৰী এই গোটেইকেইটা কি আমাৰ ডি গোষ্ঠীৰ মৌল কিন্তু ইয়াক আমি কি সংক্ৰমণশীল মৌল বুলি নকোৱাৰ কাৰণটো কি হ'ল আমাৰ এই যে আমাৰ এই দুটা ধৰ্ম নেদেখুৱায় মানে আমাৰ জিংক কেডমিয়াম মাৰ্কাৰীত আমাৰ কি সম্পূৰ্ণৰূপে পূৰ্ণ ডি অৰবিটেল থাকে মানে ডিত আমাৰ টোটাল 10টা ইলেক্ট্ৰন থাকে তেতিয়া তাক আমি কওঁ সম্পূৰ্ণৰূপে পূৰ্ণ তো সম্পূৰ্ণৰূপে পূৰ্ণ ডি ইলেক্ট্ৰন থকা বাবে কি সংক্ৰমণশীল মৌল নহয় লগতে ই আমাৰ ৰঙীন আয়ন আৰু অনুচুম্বকীয় ধৰ্ম দেখাব নোৱাৰে তো সেইবিলাক আমাৰ কি হয় সেইকাৰণে জিংক কেডমিয়াম আৰু মাৰ্কাৰীক সংক্ৰমণশীল মৌল বুলি বিবেচনা কৰা নহয়। তো ইয়াত আমি দুটা কোশ্চিন লৈছোঁ ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় কোশ্চিন দুটা এক্সামত এইবিলাক কোশ্চিন ৰিপিট হৈছিল। চ' ইয়াত কি কৈছে স্কেণ্ডিয়ামক বেৰকোডত দি দিছে SC স্কেণ্ডিয়াম আৰু ইয়াৰ কি আমাৰ পাৰমাণৱিক সংখ্যা দি দিছে চোৱা পাৰমাণৱিক সংখ্যা দিবও পাৰে নিদিবও পাৰে পাৰমাণৱিক সংখ্যা আমাৰ দিছে Z=21 যে স্কেণ্ডিয়ামক সংক্ৰমণশীল মৌল বুলি বিবেচিত কৰা হয় কিন্তু আনহাতে জিংকক আমাৰ জেডৰ মান দিয়া আছে পাৰমাণৱিক সংখ্যা 30 সংক্ৰমণশীল মৌল বুলি বিবেচিত নকৰাৰ ভিত্তি কি এতিয়া চোৱা আমাক স্কেণ্ডিয়ামক সংক্ৰমণশীল মৌল বুলি ক'ব পাৰি বুলি কৈছে আমাক কিন্তু জিংকক ক'ব নোৱাৰি ইয়াৰ কাৰণ কি সংক্ৰমণশীল আমি মৌল কেতিয়া ক'ম যদি আমাৰ ডি অৰবিটেলত অযুগ্ম ইলেক্ট্ৰন থাকে তেতিয়া তাক আমি ক'ম সংক্ৰমণশীল মৌল বুলি ক'ম যদি না থাকে তেতিয়া তাক আমি কি সংক্ৰমণশীল মৌল বুলি ক'ব নোৱাৰি আৰু ডি অৰবিটেলত যদি আমাৰ 10টা ইলেক্ট্ৰন থাকে সো ডিত যদি 10টা ইলেক্ট্ৰন থাকে বা ডিত যদি আমাৰ কি হয় 0 ইলেক্ট্ৰন থাকে ডিত 0 বা ডিত 10 এই ধৰণৰ ইলেক্ট্ৰন বা ডিত যুগ্ম ইলেক্ট্ৰন যদি থাকে তেতিয়া তাক আমাৰ কি হয় সংক্ৰমণশীল মৌল বুলি ক'ব নোৱাৰি কিন্তু ডিত কি থাকিব লাগিব অযুগ্ম ইলেক্ট্ৰন তো চোৱা তেনেহ'লে স্কেণ্ডিয়ামক সংক্ৰমণশীল কম আৰু কি আমাৰ যদি না থাকে তাক আমি কওঁ অসংক্ৰমণশীল বা সংক্ৰমণশীল নহয়। এতিয়া চাওক স্কেণ্ডিয়াম আমাৰ কি কৈছে 21 আমি তো শিকাইছিলোঁ ট্ৰিক্স এটা দিছিলোঁ কেনেকৈ ইলেক্ট্ৰনিক বিন্যাসবিলাক লিখিব লাগে সো এই চেপ্টাৰত আমাক ইলেক্ট্ৰনিক বিন্যাস জানিব লাগিব আমি আগৰ ভিডিঅ'ত কি ডিটেইলছ আমি বুজাইছোঁ লগতে শৰ্টকাট ট্ৰিক্স দিছিলোঁ যে কেনেকৈ আমাক ইলেক্ট্ৰনিক বিন্যাস লিখিব লাগে কোনোবাই যদি দেখা নাই আগৰ ভিডিঅ'টো চালে ইজি হ'ব। তো চোৱা আমি কৈছিলোঁ যে কি লিখিব লাগে 4s তাৰপিছত আমি কি 3d এনেকৈ লিখিব কৈছিলোঁ এই দুটা কমন 4s 3d ইয়াত কি আছে 2 তো ওপৰত আমি কি দিম 2 তাৰপিছত কি আছে 1 এতিয়া 1 হৈছে তাৰপিছত কি আছে আমাৰ জিংক তো জিংক আমাৰ কি 30 তো ইয়াত আৰু 4s 3 নহ'ব কিন্তু এটা আমাৰ ব্লেক না অলপ 2 3d 10 তো কিয় হয় এইবিলাক আমি আগৰ ভিডিঅ' ডিছকাছ কৰিছোঁ। এতিয়া চোৱা ডিত অৰবিটেল কেইটা থাকে 5টা আমি ফাৰ্ষ্ট ইয়াৰতে পাইছোঁ ডিত অৰবিটেল কেইটা থাকে 5টা 1 2 3 4 5 তো আমাৰ ইয়াতো তো ডি অৰবিটেল আছে ইয়াতো অৰবিটেল কেইটা আছে আমাৰ 5টা আছে 1 2 3 4 5 ফাৰ্ষ্ট ইয়াৰত আমি পঢ়িছিলোঁ অৰবিটেলবিলাক ইলেক্ট্ৰনবিলাক প্ৰথমতে কি আমাৰ এটা দিশত মানে এটা কৈ সজাব লাগে একটা দিশত তাৰপিছত যদি বাকী থাকে তেনেহ'লে আমি প্ৰথমৰ পৰা সজাই যাম। তো ইয়াত ইলেক্ট্ৰন কেইটা আছে ডি অৰবিটেল এইবিলাক নালাগে খালি ডি অৰবিটেল এটা ইলেক্ট্ৰন আছে এটা সজাল তো ইয়াত এটা ইলেক্ট্ৰন আছে ইয়াত যুগ্ম আছে না অযুগ্ম এটা আছে মানে কি অযুগ্ম ইলেক্ট্ৰন আছে আৰু নাই আমাৰ মানে এই ডি অৰবিটেলত কেইটা আছে আমাৰ এটা অযুগ্ম ইলেক্ট্ৰন আছে দেয়াৰফৰ আমি n = লিখিলোঁ 1 n মানে কি বুজাইছে ইয়াত অযুগ্ম ইলেক্ট্ৰনৰ সংখ্যা। এইবাৰ চোৱা ইয়াত কেইটা ইলেক্ট্ৰন আছে ডিত 10টা আছে তো এটা আমাৰ ডি অৰবিটেল প্ৰথমে এটা কৈ দিম 1 2 3 4 5 এটা কৈ আমি একে দিশত ইলেক্ট্ৰন দি যাম ফাৰ্ষ্ট ইয়াৰত এইবিলাক আমি পাইছোঁ 5টা গ'ল আৰু কেইটা আছে আমাৰ 5টা আছে 6 7 8 9 10 এতিয়া চোৱা প্ৰতিটো অৰবিটেলতে কি আমাৰ যুগ্ম ইলেক্ট্ৰন আছে মানে জোৰ পতা ইলেক্ট্ৰন আছে অযুগ্ম ইলেক্ট্ৰন এটাও নাই। তো ডিত যদি অযুগ্ম ইলেক্ট্ৰন না থাকে বা ডিত যদি 10 হিচাপে থাকে বা 0 হিচাপে থাকে তেতিয়া তাক আমি সংক্ৰমণশীল মৌল বুলি বিবেচিত কৰিব নোৱাৰি।
যদি আমাৰ অযুগ্ম ইলেক্ট্ৰন থাকে তেতিয়া তাক আমি কি সংক্ৰমণশীল মৌল বুলি ক'ব পাওঁ। তো সেইকাৰণে স্কেন্ডিয়ামক আমি কি সংক্ৰমণশীল মৌল বুলি ক'ব পাওঁ, কিন্তু জিংকক ক'ব নাপাওঁ। তাৰপিছত নেক্সট কুৱেশ্যনটো আমাৰ ইম্পৰ্টেণ্ট, এইটো এক্সামত ৰিপিট কৰা কুৱেশ্যন হয় যে চিলভাৰ পৰমাণুৰ ভূমিস্তৰ অৱস্থাত ডি অৰবিটেল পূৰ্ণ হৈ থাকে, ইয়াক এবিধ সংক্ৰমণশীল মৌল বুলি কেনেকৈ ক'ব? সো আমাৰ কি হৈছে সিলভাৰ পৰমাণু যেটো আছে, সিলভাৰ আমাৰ কি এজি, এটা হয় সিলভার। তো ইয়াত কি কৈছে আমাৰ ভূমিস্তৰ অৱস্থাত মানে 4d10। ভূমিস্তৰ মানে কি? ভূমিস্তৰ মানে এইটোৱে বুজায় যে ইয়াৰ পৰা কোনো ইলেক্ট্ৰন ত্যাগ হোৱা নাই, ভূমিস্তৰ অৱস্থা। তো কৈছে সিলভাৰৰ ভূমিস্তৰ অৱস্থাত কি পূৰ্ণ অৱস্থাত আছে, ডি অৰবিটেল পূৰ্ণ আছে। তো আমি ডি পূৰ্ণ মানে কি ডি 10টা, কাৰণ আমি পাইছো ডিত সৰ্বোচ্চ ইলেক্ট্ৰন কেইটা থাকিব 10টা হৈছে। তো ডি 10টা থাকিলে কি পূৰ্ণ, তো ডি পূৰ্ণ অৱস্থাত আছে ভূমিস্তৰ। কৈছে ডি যদি 10টা থাকে পূৰ্ণ থাকে তেন্তে তাক আমি সংক্ৰমণশীল মৌল বুলি নকওঁ, কিন্তু আমাক কোশ্চেনত কৈছে যে সিলভাৰ পৰমাণুৰ ভূমিস্তৰ অৱস্থাত ডি অৰবিটেল পূৰ্ণ হৈ থাকে, ইয়াক এবিধ সংক্ৰমণশীল মৌল বুলি কেনেকৈ ক'বা? সাধাৰণতে আমাৰ কি D10 হলে তো আমি সংক্ৰমণশীল মৌল বুলি নকওঁ, তেনেহ'লে আমি কেতিয়া কম ইয়াক সংক্ৰমণশীল বুলি কেতিয়া ক'ব পাৰিম? তো যদি আমাৰ সিলভাৰে 2টা ইলেক্ট্ৰন ত্যাগ কৰি দিয়ে, হৈছে সিলভাৰে যেতিয়া আমাৰ কি হয় 2টা ইলেক্ট্ৰন ত্যাগ কৰি দিয়ে, তেতিয়া ইয়াৰ পৰা ইলেক্ট্ৰন কি গুচি যাব। এতিয়া চোৱা যেনেকুৱা আমি এটা পাইছিলো কপাৰ, আমি কৈছিলো কোন কেইটা মৌল মনত ৰাখিবলৈ, কপাৰৰ তলত থাকে আমাৰ সিলভাৰ, হৈছে। তো কপাৰৰ আছিল আমাৰ কি 4s1 3d10, তার তলরটা কি বলতে হলে এটা জাস্ট খালি বাড়ি যাব 5s1 4d10, মানে এই সিস্টেম। মানে সিলভার ইলেক্ট্রনে যদি আমি বিন্যাস লিখিব যাও তার মানে আমাক কি লিখিব লাগে 5s1 4d10। এতিয়া চোৱা এই সিলভাৰৰ আমাৰ ভূমিস্তৰ অৱস্থাত তো আমাৰ কি ডিত পূৰ্ণ ইলেক্ট্ৰন আছে, গতিকে ইয়াৰ পৰা আমাৰ কি ইলেক্ট্ৰন ওলাই নাযায়, তো গতিকে ই হ'ব সংক্ৰমণশীল মৌল নহয়। কিন্তু আমাক কেনেকৈ ক'ব পাৰি যেতিয়া এইটো +2 অৱস্থাত থাকিব সিলভাৰ, +2 অৱস্থা মানে কি বুঝাইছে +2 মানে 2টা ইলেক্ট্ৰন ত্যাগ কৰিছে। তো কেনেকৈ কৰিব, প্ৰথমে s এর পৰা এটা গুচি যাব, s এর পৰা এটা গল, বাকি থাকিল কি এতে 4d, বাকি এটা d এর পৰা যাব, তো d কেইটা হ'ব মান 9। তো এটা কোন অৱস্থা, এটা আমাৰ হ'ব কি +2 জাৰণ অৱস্থা, +2 জাৰণ অৱস্থা। এতিয়া চোৱা +2 জাৰণ অৱস্থাত d তো অৰবিটেল আমাৰ কেইটা থাকে 5টা, 1 2 3 4 5, ইলেক্ট্রন 9টা আছে, আমি প্রথমে এটা কই একটা দিশে দি যাম 2 3 4 5, এতে স্টার্টিং এর পৰা 6 7 8 9 হৈছে। এতিয়া চোৱা ইলেক্ট্রন দিয়াৰ পিছত এটা ইলেক্ট্রন আমাৰ অযুগ্ম অৱস্থাত আছে, তারপর আমাৰ n ইকুয়াল টু কি পাম 1। তো ইয়াত এবাৰ কি অযুগ্ম ইলেক্ট্রন আছে, তো যদি অযুগ্ম ইলেক্ট্রন থাকে তেতিয়াহে তাক আমি কি কম সংক্ৰমণশীল মৌল বুলি ক'ব পাওঁ। তো আমি কি ক'ব পাৰি সিলভাৰৰ ভূমিস্তৰ অৱস্থাত ডি অৰবিটেল সম্পূৰ্ণৰূপে পূৰ্ণ থাকে, কিন্তু +2 জাৰণ অৱস্থাত কি হয় ডিত আমাৰ কি হয় আংশিকভাৱে পূৰ্ণ অৰবিটেল থাকে, আৰু য'ত কি আমাৰ এটা অযুগ্ম ইলেক্ট্ৰন পোৱা যায়। তো সেই কাৰণে আমি সিলভাৰৰ +2 জাৰণ অৱস্থাত ইয়াক সংক্ৰমণশীল মৌল বুলি ক'ব পাৰি। তো নেক্সট আমি ইয়াত হেডিং দিছে কি ডি গোষ্ঠীৰ মৌলসমূহৰ গলনাংক আৰু উতলাংক, মেল্টিং পইণ্ট এণ্ড বইলিং পইণ্ট অফ ডি ব্লক এলিমেণ্টছ। এতিয়া চোৱা আমি ডি গোষ্ঠীৰ মৌলবিলাক আমি অলপ বুজি পালোঁ যে কোনবিলাক ডি গোষ্ঠীৰ মৌল হয়। এতিয়া এই মৌলবিলাকৰ আমাৰ কি হয় গলনাংক আৰু উতলাংক উলিয়াব লাগে, কোনটো মৌলৰ গলনাংক বেছি কোনটোৰ কম, এইবিলাকৰ পৰা আমাক কোশ্চিন সোধে। এতিয়া দেখা যায় কি আমাৰ ডি গোষ্ঠীৰ মৌলবিলাক কি বৰ কঠিন হয় আৰু এইবিলাকৰ গলনাংক আৰু উতলাংকৰ মান যথেষ্ট বেছি, আৰু এই গলনাংক আৰু উতলাংক নিৰ্ভৰ কৰে আমাৰ অযুগ্ম ইলেক্ট্ৰন সংখ্যাৰ ওপৰত। যাৰ যিমান অযুগ্ম ইলেক্ট্ৰন সংখ্যা বেছি হ'ব তাৰ গলনাংক আৰু উতলাংক সিমানে কি হ'ব বেছি হ'ব। তো আমি ইয়াত গলনাংক কি লিখিব পাওঁ যে গলনাংক সমানুপাতিক অযুগ্ম ইলেক্ট্ৰনৰ সংখ্যা, মানে ডি অৰবিটেলত থকা অযুগ্ম ইলেক্ট্ৰনৰ সংখ্যা, বুজিছে। মানে অযুগ্ম ইলেক্ট্ৰনৰ সংখ্যা যিমানে বেছি হ'ব গলনাংক আৰু উতলাংক সিমানে বেছি হ'ব, আৰু অযুগ্ম ইলেক্ট্ৰন সংখ্যা যদি না থাকে তেনেহ'লে তাৰ গলনাংক উতলাংক আমাৰ কি 0, আৰু যিমান বেছি বাঢ়িব সিমানে বেছি হ'ব। তাৰ ভিতৰত আমাৰ কি হয় যে তিনিটা শ্ৰেণী আছিল আমাৰ 3D 4D আৰু 5D। 3D শ্ৰেণী কৈছিলোঁ আমি কি প্ৰথম সংক্ৰমণশীল শ্ৰেণী, 4D কৈছিলোঁ দ্বিতীয়, আৰু 3D কৈছিলোঁ আমি কি 5D কৈছিলোঁ আমি কি তৃতীয় সংক্ৰমণশীল শ্ৰেণী। এতিয়া চোৱা 3D শ্ৰেণী আমাৰ কি আছিল যে ক্ৰমিয়াম যে আছে, 3D শ্ৰেণীৰ ক্ৰমিয়ামৰ কি গলনাংক আটাইতকৈ বেছি দিব পাৰে যে 3D শ্ৰেণীৰ কোনটো মৌলৰ গলনাংক বা উতলাংক আটাইতকৈ বেছি, তেতিয়া আমি কি ক'ম ক্ৰমিয়ামৰ, কাৰণ ইয়াৰ অযুগ্ম ইলেক্ট্ৰন সংখ্যা
সকলোতকৈ বেছি এই সিরিজত মানে 3D শ্রেণীত হৈছে তো এইটো এটা কোশ্চেন হ'ব পাৰে এতিয়া চ গলনাঙ্ক আৰু উতলাঙ্ক দুটা যদি দিয়া থাকে আমি কেনেকৈ বললাম সাপোজ আমাক দিয়া আছে কি ম্যাঙ্গানিজ আৰু দিয়া আছে আমাৰ আইৰন হৈছে কৈছে এই দুটাৰ ভিতৰত কাৰ গলনাঙ্ক বেছি আৰু কাৰ উতলাঙ্ক বেছি তো আমি কৈছিলো প্ৰথম ক্লাছ এইটো চেপ্টাৰ জানিব গলে আমাৰ ইলেক্ট্ৰনে বিন্যাস লাগিব তেতিয়া আমি এইবিলাক কি ভালভাৱে পাম আৰু লগতে পাৰমাণবিক সংখ্যা জানিব লাগিব এতিয়া ম্যাঙ্গানিজ মানে কিমান আমাৰ 25 আইৰন মানে কিমান 26 এতিয়া আমি কি লিখিম 4s 3d তো ইয়াত আমি ইফালে লিখি আছো 4s 3d তেনেকুৱা আমাৰ ম্যাঙ্গানিজ এটা আমাৰ কি আইৰন না 26 4s 3d এটা আমি কি কৈছিলো ফৰ্মুলা আমাক লিখিব লাগিব এনেকৈ ট্ৰিক্স আমি দিছিলো তো 2 5 ইয়াত 2 দিম ইয়াত কি 5 দিম তো ইয়াত কি আমাৰ 2 ইয়াত কি আমাৰ 6 তো আমাৰ গলনাঙ্ক কাৰ ওপৰত নিৰ্ভৰ কৰিব অযুগ্ম ইলেক্ট্ৰনৰ সংখ্যাৰ ওপৰত এইটো কোনটো অৰবিটালত থাকিব লাগিব ডি অৰবিটালত যাৰ অযুগ্ম ইলেক্ট্ৰন সংখ্যা বেছি তাৰ গলনাঙ্ক উতলাঙ্ক কি আমাৰ বেছি হ'ব এতিয়া চোৱা ডিত আমাৰ অৰবিটাল কেইটা থাকে পাঁচটা আছে 1 2 3 4 5 নে পাঁচটা ইলেক্ট্ৰন আছে 1 2 3 4 5 সো গোটেই কেইটা ইলেক্ট্ৰন আমাৰ কি অযুগ্ম কোনটো অৰবিটালত যুগ্ম ইলেক্ট্ৰন নাই therefore n equal to আমি ইয়াত কি লিখিম 5 মানে অযুগ্ম ইলেক্ট্ৰন সংখ্যা কি 5 ইয়াত চাও তো ইয়াত আমাৰ ডি অৰবিটাল আছে 1 2 3 4 5 ডি পাঁচটা অৰবিটাল থাকে পাঁচটা লিখ এতিয়া এবাৰ ইলেক্ট্ৰন কেইটা আছে 6 1 2 3 4 5 পাঁচটা গল আৰু এটা বাকি আছে প্ৰথমৰ পৰা বিপৰীত দিশে যাব লাগিব ছয়টা হল আমাৰ এতিয়া চোৱা 1 2 3 4 এবাৰ চাৰিটা ইলেক্ট্ৰন কি আছে আমাৰ অযুগ্ম হৈছে চাৰিটা ইলেক্ট্ৰন আমাৰ অযুগ্ম ইয়াত কেইটা পাঁচটা তো অলপ আগত আমি কি কলো যে গলনাঙ্ক সমানুপাতিক অযুগ্ম ইলেক্ট্ৰনৰ সংখ্যা অযুগ্ম ইলেক্ট্ৰনৰ সংখ্যা কাৰ বেছি ম্যাঙ্গানিজৰ বেছি তো গতিকে ম্যাঙ্গানিজৰ গলনাঙ্ক আইৰনতকৈ বেছি তো এনেকুৱা ধৰণৰ কোশ্চেন বিলাক আমাক দিব পাৰে আৰু কেনেকুৱা ধৰণৰ কোশ্চেন হ'ব পাৰে আমি এইবিলাকো ডিসকাস কৰিম এইবিলাক জাস্ট আমাৰ নরমাল আছে প্লাস হিচাপে থাকিব পাৰে আমাৰ কি হয় প্লাস হিচাপে থাকিলে তাৰ কিমানটা হ'ব তো গোটেই কেইটা আমি ডিসকাস কৰিব লাগিব আৰু বহুত ইম্পৰ্টেন্ট হয় ইজিও হয় কেনেকৈ আমাক উলিয়াব লাগে আমি গোটেই কেইটা ল'ব পাম যেনেকুৱা বেলেগ এটা আমি एग्जांपल লওঁ সাপোজ কি আছে আমাৰ স্কেন্ডিয়াম প্লাস হৈছে স্কেন্ডিয়াম প্লাস আছে আৰু কি ভেনাডিয়াম প্লাস 1 যদি এই দুটাৰ ভিতৰত গলনাঙ্ক উতলাঙ্ক কাৰ বেছি এতিয়া স্কেন্ডিয়ামৰ আমাৰ এটমিক নাম্বাৰ কি হয় 21 তার মানে আমি কি লিখিম 4s 3d আমি ট্রিক শিখাইছিলো 2 2 1 1 তেনেকুৱা ভেনাডিয়ামৰ আমাৰ কিমান হয় 23 সো পাৰমাণবিক সংখ্যা না জানিলে কিন্তু আমাৰ কাম নাই 2 3 তো আমি ইয়াত কি দিম 2 ইয়াত দিম আমি 3 কিন্তু স্কেন্ডিয়াম আমাক কি হিচাপে আছে +1 মানে এটা ইলেক্ট্ৰন ত্যাগ কৰিছে তো যদি এটা ইলেক্ট্ৰন ত্যাগ কৰিব যায় কোৰ পৰা কৰিব আমাৰ প্ৰথমে s ৰ পৰা কৰিব তো s ৰ পৰা এটা গল বাকি 3d 1 এতিয়া ভেনাডিয়াম যদি আমি লিখিব যাও ইয়াত কি +1 4s ৰ পৰা কি এটা গল বাকি থাকিব 3d 3 তো ইয়াৰ ডিত কেইটা ইলেক্ট্ৰন আছে এটা ইলেক্ট্ৰন আছে ইয়াৰ ডিত কেইটা আছে তিনটা ইলেক্ট্ৰন আছে 1 2 3 তো গোটেই কেইটা অযুগ্ম তো ইয়াত n ৰ মান 1 ইয়াত n ৰ মান 3 তো অযুগ্ম ইলেক্ট্ৰন সংখ্যা কাৰ বেছি ইয়াৰ বেছি তো গতিকে ইয়াৰ গলনাঙ্ক আৰু উতলাঙ্ক কি হ'ব আমাৰ বেছি হ'ব এনেকুৱা ধৰণৰ কোশ্চেন বিলাক আমাৰ দিয়াৰ চান্স আছে আমি এটা কোশ্চেন লৈছো কি তলৰ কোনটোৰ গলনাঙ্ক আটাইতকৈ বেছি তো অলপ আগত আমি ডিসকাস কৰিম গলনাঙ্ক কাৰ ওপৰত নিৰ্ভৰ কৰে অযুগ্ম ইলেক্ট্ৰন সংখ্যাৰ ওপৰত ডি অৰবিটালত যাৰ অযুগ্ম ইলেক্ট্ৰন সংখ্যা বেছি হ'ব তাৰ গলনাঙ্ক বেছি আৰু গলনাঙ্ক উলাব গলে আমাক পাৰমাণবিক সংখ্যা জানিব লাগিব লগত ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস তাৰ পিছত আমি কি গলনাঙ্ক উলিয়াব পাম তো এবাৰ আমাৰ আছে কি ক্ৰোমিয়াম আৰু কি ম্যাঙ্গানিজ ক্ৰোমিয়াম +2 ম্যাঙ্গানিজ +2 এই দুটাৰ ভিতৰত গলনাঙ্ক কাৰ বেছি তো আমি এই দুটাৰ কি অযুগ্ম সংখ্যা ইলেক্ট্ৰন উলাব লাগিব তো ক্ৰোমিয়ামৰ আমাৰ কি হয় 24 তো ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস আমি লিখিছিলো আগত ভিডিও দিছিলো প্ৰথম ভিডিওতে আমি দিছিলো এটো এক্সেপশনাল আছিল 4s1 3d 5 তেনেকুৱা আমাৰ কি আছে ম্যাঙ্গানিজৰ কি আমাৰ 25 তো এইটো আমাৰ ঠিকই আছিল 4s2 3d 5 কিন্তু এইটো এক্সেপশনাল আছে কিয় আছিল আমি আগৰ ভিডিও ডিসকাস কৰিছো এইবিলাক কিন্তু ক্ৰোমিয়াম আমাৰ কি হিচাপ আছে +2 হিচাপে আছে মানে এবাৰ দুটা ইলেক্ট্ৰন ক্ৰোমিয়ামে কি এৰি দিছে প্ৰথমে কোৰ পৰা যাব s ৰ পৰা যাব কিন্তু s ত আছে কিটা আমাৰ এটা গুছি গল 4s0 লিখিব না লাগে তো বাকি থাকিলে আমাৰ কি 3d ইয়াৰ পৰা এটা গল ইয়াৰ পৰা এটা যাব কেইটা যাব আমাৰ দুটা গুছি যাব তেনেহলে কিমান হ'ব 3d
4 ইয়াতো ম্যাঙ্গানিজ কি হিচাপে আছে +2 হিচাপে আছে তো এবাৰ এছতে দুটা ইলেক্ট্ৰন আছে দুটা ইলেক্ট্ৰন ত্যাগ কৰিব লাগে প্লাস মানে কি কমি যোৱা তো দুটা কমিব এছৰ পৰা যাব তো ডিত কেৰে থাকি গল আমাৰ 5 এতিয়া চ ডিত থাকে আমাৰ অৰবিটেল 5টা 1 2 3 4 5 কিন্তু ইলেক্ট্ৰন আছে কেটা চাৰিটা 1 2 3 4 চাৰিটা ইলেক্ট্ৰন আছে আৰু চাৰিটা আমাৰ কি অযুগ্ম 4 মানে প্ৰতিটো অৰবিটেলত এটা এটা ইলেক্ট্ৰন থাকিলে অযুগ্ম যদি দুটা দুটা থাকে যুগ্ম তো চাৰিটা অযুগ্ম ইলেক্ট্ৰন আছে তো ইয়াত আমাৰ ডিত অৰবিটেল 5টা আমি লিখি লও হৈছে 1 2 3 4 5 কিন্তু ইলেক্ট্ৰন কেইটা আছে আমাৰ 5টা 1 2 3 4 5 প্ৰতিটো ইলেক্ট্ৰন আমাৰ কি অযুগ্ম এনৰ মান কি হ'ব আমাৰ 5 তো ইয়াত অযুগ্ম ইলেক্ট্ৰন সংখ্যা কি 5 গতিকে গলনাঙ্ক কাৰ বেছি হ'ব ম্যাঙ্গানিজৰ গলনাঙ্ক ম্যাঙ্গানিজ +2 ৰ গলনাঙ্ক ক্ৰমিয়াম +2 কৈ বেছি তো ভেৰি ভেৰি ইম্পৰ্টেন্ট হয় এইবিলাক আৰু বহুত ইজি হয় জাস্ট আমাক ইলেক্ট্ৰনে বিন্যাস জানিব লাগে আৰু কোনটা কিমানটা ইলেক্ট্ৰন হেৰুৱাইছে হেৰুৱাৰ পিছত আমি ডি দেখিব লাগিব কেইটা ইলেক্ট্ৰন আছে অৰবিটেল বনাই বহাই যাম যদি আমাৰ ফিল আপ হয় তেনেহলে আমাৰ কি হয় আকৌ স্টার্টিংৰ পৰা যাব লাগিব মানে পাঁচটা যদি হেক হয় আৰু যদি থাকে তেনেহলে আমি প্ৰথমৰ পৰা আকৌ বিপৰীত দিশত যাম যোৱাৰ পিছত যদি দেখা যায় কোনটোত অযুগ্ম ইলেক্ট্ৰন বেছি আছে তাৰ গলনাঙ্ক বা উতলাঙ্ক কি হ'ব আমাৰ বেছি হ'ব এই ভিডিও নোটস খিনি পিডিএফ বনাই আমি ডেসক্ৰিপশনত লিংক দি দিছো তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব আৰু ভিডিওটো ভাল লাগিলে লাইক কৰিব